নমস্কাৰ হেল্ল' এভৰিৱান আটাইকে স্বাগতম জনাইছোঁ অসমীয়া বিজ্ঞাপন চেনেলটোলৈ আপোনালোকৰ কাৰণে আজি লৈ আহিছোঁ নতুন এটি বিজ্ঞাপন এমপ্লয়মেণ্ট নটিফিকেশ্যনটো ইয়াতে দিয়া আছে গতিকে ক'ত কিমান কেনেকৈ এপ্লাই কৰিব লাগে কি কি পোষ্ট আছে ইয়াতে এইটো এডভাৰটাইজ হৈছে আসাম ইউনিভাৰ্চিটিত কিমানটা কি পোষ্ট আছে ইয়াতে আপোনালোকৰ লাষ্ট ডেট হ'ব 16 আগষ্ট ঠিক আছে ইয়াতে দিয়া আছে 16 আগষ্ট গোটেই ডিটেইলছ এডভাৰটাইজখিনি জানিবলৈ হ'লে এইটো ৱেবছাইটত আপোনালোকে গ'লে চাব পাৰিব ডিপুটি ৰেজিষ্টাৰ ৰুম নাম্বাৰ 103 ৰাম মোহন ৰয় এডমিনিষ্ট্ৰেটিভ বিল্ডিং আসাম ইউনিভাৰ্চিটি শিলচৰ গতিকে এইটো পোষ্টটো শিলচৰৰ পৰা আহিছে ইয়াতে 16 আগষ্টটো লাষ্ট ডেট হ'ব আপোনালোকৰ এপ্লাই ডেট অবিশেষ গোটেইখিনি জনাম আসাম ইউনিভাৰ্চিটি শিলচৰ এমপ্লয়ি নটিফিকেশ্যনটো ইয়াতে দিয়া আছে আৰু কিমান তাৰিখে এইটো ওলাইছে 6 জুলাই ওলাইছে ভালেখিনি ডেট গ'ল মাজতে ইয়াতে আমাৰ লাষ্ট ডেটটো কিমান বুলি দিছে ইয়াতে 16 আগষ্ট হয়নে গতিকে অতি শীঘ্ৰে আপোনালোকে এপ্লাই কৰি ল'ব কোনটো বিভাগত কিমানটা পোষ্ট আছে ইয়াতে সিৰিয়েল নাম্বাৰ হিচাপত দিয়া আছে বাকি পোষ্ট নেমসমূহ আছে ফাইনেন্স অফিচাৰ ডাইৰেক্টৰ কম্পিউটাৰ চেণ্টাৰ কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন এক্সক্লুচিভ ইঞ্জিনিয়াৰ ইণ্টাৰনেল অডিট অফিচাৰ ডিপুটি ৰেজিষ্ট্ৰাৰ এছিষ্টেণ্ট লাইব্ৰেৰিয়ান সেকশন অফিচাৰ এছিষ্টেণ্ট সেকশন অফিচাৰ লেবৰেটৰিয়ান এছিষ্টেণ্ট ইলেক্ট্ৰিচিয়ান লয়াৰ ডিভিজন ক্লাৰ্ক লেবৰেটৰি এটেণ্ডেণ্ট লাইব্ৰেৰী এটেণ্ডেণ্ট আৰু মাল্টিটাস্কিং ষ্টাফ গোটেইখিনিতে পোষ্ট আছে কিমানটা ক'ত পোষ্ট আছে মই ইয়াতে গোটেইখিনি মাতি দিয়া নাই চাওক ইয়াতে গোটেইখিনি দিয়া আছে ডিটেইলছত হয়নে ইয়াতে কিমান আছে 1 নম্বৰ পোষ্টটোত আছে এটা পোষ্ট 2 নম্বৰটোত আছে এটা 3 নম্বৰত এটা আনৰিজাৰ্ভ সব 5 নম্বৰত এটা 6 নম্বৰত এটা 7 নম্বৰত এটা ওবিচিৰ কাৰণে ৰিজাৰ্ভ 8 নম্বৰত দুটা 9 নম্বৰত দুটা 10 নম্বৰত দুটা আছে 11ত আছে এটা 12ত দুটা 13ত আছে দুটা 14ত আছে 5টা পোষ্ট আৰু 15ত আছে দুটা আৰু 16ত আছে 6টা গতিকে গোটেইখিনি ডিটেইলছ ইয়াতে দিয়া আছে লেভেল 14000ৰ পৰা ষ্টাৰ্ট 12000ৰ পৰা যিমানখিনি স্যালাৰি কিমানখিনি আহিব গোটেইখিনি ইয়াতে ডিটেইলছত দিয়া আছে গতিকে আপোনালোকে চাই ল'ব মাজতে এষাৰ কথা কৈ লওঁ নটিফিকেশ্যনসমূহ পাই থাকিবলৈ চাকৰিৰ এডভাৰটাইজসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগন্তুক নটিফিকেশ্যন দিয়াৰ লগে লগে আপোনালোকে চাব পাৰে ডিটেইলছ ইলিজিবিলিটি ক্ৰাইটেৰিয়া ইনট্ৰডাকশ্যন গাইডলাইন ইনষ্ট্ৰাকশ্যন গাইডলাইন গতিকে 1 নম্বৰ পোষ্টটো হৈছে ফাইনেন্স অফিচাৰ ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী উইথ এট লিষ্ট 55% লাগিব আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী লাগিব লগতে আৰু 55% লাগিব এট লিষ্ট 15 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ 15 বছৰ এক্সপিৰিয়েঞ্চ লাগিব এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে আপোনালোকৰ 15 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব ইয়াতে বহুত কেইটা মানে অপশ্যন দিয়া আছে গতিকে আপোনালোকৰ যিটোৰ লগত আপোনালোকে মিলে কোৱালিফিকেশ্যন সেইটোত আপোনালোকে এপ্লাই কৰিলেই হ'ল ডাইৰেক্টৰ কম্পিউটাৰ চেণ্টাৰ ইয়াতেও PhD ডিগ্ৰী ইন দা কম্পিউটাৰ চায়েন্স সেইটোত লাগিব গতিকে আপোনালোকে ইয়াতে কোৱালিফিকেশ্যন চাই লিব গোটেইখিনি মই দি দিছোঁ ঠিক আছে নেক্সট কিবা জানিব লগা থাকিলে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব মই গোটেইখিনি ডিটেইলছত জনাই দিম চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক লাইক কমেণ্ট শ্বেয়াৰ কৰিব